হেল্ল' সকলোকে লাইভ আহিছিলোঁ, বহুত বেছি প্ৰব্লেম দি আছে। মই মানে কিছুমান কথা ক'ব কাৰণে লাইভ আহিছিলোঁ, তাত মানে জইন কৰিব লাগে, সেইটো কাৰণে বহুত বেছি প্ৰব্লেম দি আছে। লাইভটোৰ পৰা ওলাই আহিলোঁ, বোলো ভিডিঅ' এটা বনাই দিওঁ আপোনালোকৰ কাৰণে। মই ভিডিঅ' বনাব একদম মন নাই, মানে মোৰ মনটো একদমেই ভাল নহয়। মোৰ আমাৰ ঘৰৰ মানুহ সকলোৰে মন ভাল নহয়, কাৰণ এইটো কাৰণতে মই এইকেইদিন ভিডিঅ' দিব নোৱাৰিম। যিহেতু মই মামাহঁতৰ ঘৰত থাকোঁ সৰুৰ পৰা, আৰু যাই মোক সৰুৰ পৰা মাৰ দৰে ডাঙৰ দীঘল কৰিছে, মাৰ দৰে চোৱা চিন্তা কৰিছে। মাহী তেওঁ আমাৰ মাজৰ পৰা আজি গুচি যোৱা 4 দিনে হ'ল। তো এইকেইদিন মানে সকলোৰে মন চন বহুত বেছি বেয়া, তো ভিডিঅ' চিডিঅ' বনাব নোৱাৰিম, মানে একো দিব পৰা নাই। কাৰণে বহুতে সুধিও আছে, এইটো কাৰণে মই ভিডিঅ'টো বনাই জনাই দিলোঁ। তো মই এইকেইদিন একো ভিডিঅ' দিব নোৱাৰিম। তো যাই মোক বহুত বেছি মৰম কৰিছে, ডাঙৰ দীঘল কৰিছে, এইখিনিলৈকে তেওঁ আমাক এৰি থৈ সকলোকে গুচি গ'ল।